হেল্ল' গাইজ, কি খবৰ? আজি পিছে এটা আবতৰীয়া পিঠা বনাব লৈছোঁ। আহকচোন পিঠাটো কেনেকৈ বনাই চাই লওঁ। এতিয়া বাউলটোত মই পিঠাগুড়ি লৈ ল'ম। পিঠাগুড়ি অৱশ্যে খুন্দি লোৱা নহয়, এয়া পিঠাগুড়ি মই পেকেট কিনি আনি থৈ দিওঁ আৰু এনেকৈ কেতিয়াবা হটপট বনাবলৈ হ'লে। তাৰপিছতে ইয়াৰ ওপৰত দিম এতিয়া মই 4-5 চামুচমান নাৰিকলৰ গুড়া। এই নাৰিকলৰ গুড়াও মই ঘৰত ৰুকি লোৱা নহয়, এয়া নাৰিকলৰ গুড়াও কিনি আনি থৈছোঁ। কেতিয়াবা এলাহ লাগিলে পটককেনে ঘৰতে এনেকৈ বনাই খাব পাৰি, লোককো বনাই খুৱাব পাৰি। সেইবাবে এনেকৈ নাৰিকলৰ গুড়া আৰু পিঠাগুড়ি পেকেট আনি থৈ দিওঁ। এতিয়া ইয়াৰ ওপৰত মই দিম আপোনাৰ বেকিং ছ'ডা, তাৰপিছতে 1 চামুচমান বেকিং পাউডাৰ আৰু দিম নিমখ এচিকুটমান। এইখিনি এতিয়া ভালদৰে মই মিহলি কৰি ল'ম। এতিয়া মই এয়া গুড় লৈছোঁ। গুড়টো খিচখিচীয়া গুড় হয়। এই খিচখিচীয়া গুড়টো ল'লে ভাল পানীৰ লগত মিক্স কৰিবলৈ। এতিয়া ইয়াৰ ওপৰত মই পানী দি দিম, ঠাণ্ডা পানী দিছোঁ। তাৰপিছতে ধুনীয়াকৈ এনেকৈ হাতেৰে পিটিকি দি মোহাৰি দিম আৰু গুড়খিনি ধুনীয়াকৈ পানীৰ লগত মিহলাই ল'ম। আৰু খিচখিচীয়া গুড়টো ল'লে ভাল হয় একচুৱেলি, পানীত ধুনীয়াকৈ মিহলি হৈ যায়। আৰু এতিয়া পিঠাগুড়িখিনিৰ ওপৰত মই এনেকৈ অলপ অলপকৈ গুড়ৰ পানীখিনি দি দিম। এতিয়া পিঠাগুড়িখিনি এনেকৈ ভালকৈ মিহলি কৰি ল'ম। যিমানটো গুড়ৰ পানী লাগে তেনেকৈ দি ল'ম। আৰু বেটাৰটো এতিয়া বেছি আপোনাৰ ঢিলাও হ'ব নালাগে আৰু বেছি ডাঠো হ'ব নালাগে, এইটো কনচিষ্টেঞ্চিত থাকিব লাগে। তাৰপিছতে পিঠাগুড়িখিনি আমি 10-15 মিনিটৰ বাবে ঢাকি থৈ দিম। তাৰপিছতে ঢাকি থোৱাৰ পিছত এয়া 10-15 মিনিটৰ বাবে যে ঢাকি থৈ দিছিলোঁ, এতিয়া পিঠাগুড়িখিনি এনেকুৱা টাইপৰ হৈ গ'ল। এতিয়া কেৰাহী এখনত অলপমান মিঠাতেলৰ লগত অৱশ্যে মই ৰিফাইন তেলো দি দিওঁ। ৰিফাইন তেলটো আপোনালোকৰ অপশ্যন হয়, দিবও পাৰে নিদিবও পাৰে। এনেদৰে এহেটা এহেটাকৈ পিঠাটো পুৰি ল'ম। দেখিছেনে পিঠাটো ইমান ধুনীয়াকৈ ফুলিছে আৰু খাবলৈ যে বিৰাট ভাল হয়, মচমচীয়া হয়। খাই চাব পাৰে এনেদৰে বনাই পিনে, জনাব কেনেকুৱা পালে। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।